ভাৰতীয়ে ৰুটি বনাই থাকোঁতে কোনোবাই দুৱাৰৰ ঘণ্টাটো বজালে। বেচেৰা ভাৰতীয়ে পাকঘৰত আটা খানি থকা হাতটো ধুই থাকোঁতে বাৰে বাৰে ঘণ্টাটো বজাই আছিল। তাই বাৰে বাৰে কৈ আছিল, অলপ ৰ'বা, মই আহি আছোঁ। এতিয়া এই বয়সত তাই দুৱাৰখন দৌৰি খুলিবলৈও যাব নোৱাৰে। দুৱাৰখন খুলি চাই যে দুৱাৰৰ বাহিৰত তাৰ ছোৱালী আদিতি থিয় হৈ আছে। তেতিয়া সি আচৰিত হ'ল যে সি একো নকলেও আৰু ময়ো ফোন কৰা নাছিলোঁ। গতিকে আদিতি হঠাতে কেনেকৈ আহিল? জীয়েকক দেখি ভাৰতীয়ে ক'লে, অহাৰ আগতেই ক'ব লাগিছিল। অকলে আহিছা নেকি? জোঁৱাই আৰু ল'ৰা ছোৱালী ক'ত? ভাৰতীয়ে একেলগে বহু প্ৰশ্ন সুধিলে। সেইবাবে আদিতিয়ে ক'লে যে মা, মৰমৰ একমাত্ৰ ছোৱালীজনীক কোনোবাই এনেকৈ আদৰি লয় নেকি? মই ভাবিছিলোঁ যে আপুনি মোক হঠাতে দেখি বহুত সুখী হ'ব আৰু মোক প্ৰথমে সাৱটি ধৰিব। কিন্তু ইয়াৰ বিপৰীতহে ঘটি আছে। হয়তো তুমিয়ে হবা পৃথিৱীৰ প্ৰথম মাতৃ যিয়ে নিজৰ ছোৱালীজনীক শহুৰেকৰ ঘৰৰ পৰা মাকৰ ঘৰলৈ অহা দেখি সুখী হোৱাৰ পৰিৱৰ্তে চিন্তিত হৈ পৰিল। মই অকলেই এই ঘৰলৈ আহিব নোৱাৰোঁনে? কেৱল জোঁৱাই আৰু ল'ৰা ছোৱালী লৈ অহাটো সদায় প্ৰয়োজনীয় নেকি? কথা কোৱাৰ পাছত আদিতিয়ে ঘৰত সোমাই বস্তুবোৰ ৰাখি ক'লে, বৌ ক'ত? বৌ, চাহ আৰু ব্ৰেকফাষ্ট লৈ খৰধৰকৈ আহক, আপোনাৰ ননদ আহিছে। বোৱাৰী ঘৰত নাই, তাই মাতৃগৃহলৈ গৈছে। মাকে ক'লে, আৰু সেইবাবে তুমি ঘৰখন চম্ভালি ৰন্ধা বঢ়া কৰি আছা মা? তোমাৰ বোৱাৰীৰ বৰ ষ্টাইল। বোৱাৰীয়ে মুক্তভাৱে ঘূৰি ফুৰিছে আৰু শাহুৱেকে ঘৰখন চম্ভালি আছে। চোৱা, বোৱাৰী অহাৰ আগতে তুমি খাদ্য প্ৰস্তুত কৰি থৈছা। ঘৰলৈ অহাৰ পিছত তেওঁৰ কোনো কাম কৰাৰ প্ৰয়োজন নহ'ব। তোমাৰ বোৱাৰী বৰ ভাগ্যলৈ আহিছে আৰু মই সেইজন যাক তাইৰ শাহুৱেকে নিজৰ মনৰ পৰা এগিলাচ পানীও কেতিয়াও নিদিয়ে। আদিতিয়ে ঠাট্টা কৰি ক'লে, আইজনী, মৰম আৰু সন্মান এনেকুৱা এটা বস্তু, যদি আমি প্ৰথমে কাৰোবাক দিওঁ আৰু তেখেতৰ পৰা আশা কৰিব পাৰোঁ যে তেখেতেও আমাক ঘূৰাই দিব। মাকে তাক বুজাই ক'লে। মাকে আৰু কয় যে প্ৰতিগৰাকী ছোৱালীয়ে নিজৰ শহুৰেকৰ ঘৰত ঠাই বনাব লাগিব। তাত একোৱে সহজে নাহে। তুমি তোমাৰ শাহুৱেকৰ পৰা পানী এগিলাচ আশা কৰা। তুমি তাইৰ বোৱাৰী, তথাপিও তুমি কেতিয়াবা তাইক এগিলাচ পানী দি পাইছা নেকি? বিয়াৰ পিছত শহুৰেকৰ ঘৰত কিমান দিন থাকিলা? মন গ'লেই বেগটো পেক কৰি পোনে পোনে মাকৰ ঘৰলৈ আহি যোৱা। মাকৰ ঘৰ আৰু শহুৰেকৰ ঘৰ একেখন চহৰতে আছে। ইয়াৰ অৰ্থ এইটো নহয় যে তুমি যেতিয়াই মন যায় মাৰ ঘৰলৈ আহি যিমান দিন মন যায় সিমান দিন থাকি শহুৰেকৰ ঘৰলৈ উভতি যাব পাৰি। মাকৰ ঘৰতো কন্যাই সন্মান পায়। যেতিয়া কন্যাই শহুৰেকৰ ঘৰৰ সন্মান ৰাখি কিছুদিনৰ বাবে মাতৃগৃহলৈ আহে, তেতিয়াহে তাই সন্মান পায়। প্ৰতিদিনে কোনো কাৰণ নোহোৱাকৈ যদি কোনোবা কন্যাই নিমন্ত্ৰণ নোপোৱাকৈ মাতৃগৃহলৈ আহে, কোনেও তাইৰ বিষয়ে সোধা পোছা নকৰে। আৰু তুমি মোৰ বোৱাৰীৰ বিষয়ে কৈছা। মোৰ বোৱাৰীক তোমাৰ লগত তুলনাও নকৰিবা। তাই কেতিয়াও নিমন্ত্ৰণ নোহোৱাকৈ নিজৰ মাতৃগৃহলৈ নাযায় আৰু গ'লেও তাত কোনো কথাৰ ওপৰত একো নকয়। তাই ঘৰত থাকিলে মোক ঘৰৰ কোনো কাম কৰিবলৈ নিদিয়ে। এতিয়া মই মোৰ ইচ্ছামতে ঘৰৰ কাম কৰি আছোঁ। তাই মোক কাম কৰিবলৈ কোৱা নাছিল। ছোৱালী এজনীক মাত কৈ ভাল কোনে বুজিব পাৰে? তোমাৰ স্বভাৱটো মই ভালদৰে জানো। তোমাৰ শহুৰেকৰ ঘৰত সকলোৱে ভাল, তুমি সিহঁতৰ লগত মিলিব নিবিচাৰা। শহুৰেকৰ ঘৰ শহুৰেকৰ ঘৰেই হয় আৰু মাকৰ ঘৰ মাকৰ ঘৰেই হয়। মাকৰ ঘৰত ঘৰৰ কামবোৰ নিজৰ ইচ্ছামতে কৰিব পৰা যায়। শহুৰৰ ঘৰত প্ৰথমে প্ৰত্যেকৰে মন জয় কৰিব লাগিব আৰু সকলোকে আপোন কৰিব জানিব লাগিব। সৰুৰ পৰা ডাঙৰলৈকে সকলোকে মৰম কৰিব লাগিব। সকলোৰে পচন্দ অপচন্দৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰত্যেকৰে লগত মৰমেৰে কথা পাতি ঘৰৰ কামত সহায় কৰিব লাগিব। তেতিয়াহে সিহঁতে নতুন বোৱাৰীক মানি তাক আপোন কৰি ল'ব। দায়িত্ব ল'বলৈ তুমি সাজু নহয়, সেইবাবে প্ৰতিদিনে তোমাৰ মাতৃগৃহলৈ আহা। তুমি ইয়ালৈ অহাৰ পিছতো একেদৰেই কৰা। এতিয়াৰ কথাই চোৱাচোন, ঘৰত ভৰিও নিদিলা, বৌয়েকক অৰ্ডাৰ দিবলৈ ধৰিলা। তোমাৰ দৰে সদায় সদায় শহুৰেকৰ ঘৰত লগত কাজিয়া কৰি তাই প্ৰতিদিনে নিজৰ মাতৃগৃহলৈ নাযায়। তাৰ বাবে শহুৰেকৰ আৰু মাকৰ ঘৰত দুয়োটাতে তাইক সন্মান কৰা হয়। মাকৰ ঘৰৰ পৰা যেতিয়ালৈকে নিমন্ত্ৰণ নাহে, তাই মাকৰ ঘৰলৈ নাযায়। আজি মাকে নিজেই জীয়েকক তাইৰ আচৰণৰ দুখবোৰ দেখুৱাই দিলে। কাৰণ তাই অনুভৱ কৰিলে যে এতিয়া জীয়েকক বুজাই নিদিলে তাই কেতিয়াও বুজি নাপাব। তেতিয়ালৈকে বোৱাৰীজনীও ঘৰলৈ আহিছিল। আদিত্যক দেখি তাই ক'লে, বাইদেউ কেতিয়া আহিলে? আপুনি মোক ফোন কৰা হ'লে
মই সোনকালে ঘৰলৈ আহিলোহেঁতেন। এই কথাত আদিত্যে ক'লে, নাই নাই, মই মোৰ শহুৰেকৰ ঘৰলৈ উভতি যাম। মাত্ৰ শাহুৱেকে ফোন কৰিছিল, তাৰ বুকুত বিষ হৈছে, মোৰ যাব লাগিব, ইয়ালৈ কেতিয়াবা আহিম। কথা কোৱাৰ পাছত আদিত্যে নিজৰ বস্তুবোৰলৈ গুচি গ'ল। তেতিয়াহে বৌৱেকে তাক ৰখাবলৈ চেষ্টা কৰিলে, কিন্তু শাহুৱেকে জীয়েকক ৰখাবলৈ অমান্তি হৈ বোৱাৰীক ক'লে, বোৱাৰী যাবলৈ দিয়া, তাইক চম্ভালি ল'বলৈ দিয়া তাৰ ঘৰখন প্ৰথমে, ইয়াৰ পিছত তেওঁক নিজৰ ঘৰলৈ আহিবলৈ দিবা। তুমি তোমাৰ মাৰ ঘৰলৈ যোৱা নেকি যেতিয়া তোমাক কোনেও নিমন্ত্ৰণ নকৰে? তেতিয়া বোৱাৰীয়েও বুজি পালে যে শাহুৱেকে জীয়েকক জীৱনৰ পাঠ শিকাইছে। এই মাহ ধৰি আদিতিৰ ফোন অহা নাছিল। তাই নিজেও মাকৰ ঘৰলৈ অহা নাছিল বাবে মাকে তাইক ফোন কৰিছিল। প্ৰথম অৱস্থাত কোনেও ফোনটো ধৰা নাছিল। অলপ পিছত ফোন কৰোঁতে ফোনটো ধৰে, কিন্তু আদিত্যে নহয়, তাইৰ শাহুৱেক। তাৰ পাছত তেওঁৰ স্বাস্থ্যৰ কথা সুধিল। তাৰ পাছত দুজনো কথা পাতিবলৈ ধৰিল। কথা বতৰাৰ মাজতে আদিতিৰ শাহুৱেকে আদিতিৰ মাকক ধন্যবাদ দিলে। তেতিয়া হঠাতে তেওঁ এনেকৈ কথা কওঁতে তেওঁ একো বুজি নাপালে। সেইবাবে ভাৰতীয়ে উত্তৰত সুধিলে, আপুনি আন কাৰোবাৰ লগত কথা পাতিছে নেকি? আদিতিৰ শাহুৱেকে ক'লে, নাই, কাৰো লগত কথা পতা নাই। তেতিয়াহ'লে আপুনি কাক ধন্যবাদ জনাই আছিল? ভাৰতীয়ে সুধিলে। তোমাৰ ছোৱালী আদিতিয়ে বৰ ভাল আচৰণ কৰিছে, সকলোকে নিজৰ কৰি তুলিবলৈ চেষ্টা কৰিছে, সকলোৰে প্ৰিয় খাদ্য ৰান্ধি খুৱাই আছে। ঘৰখনত এক বৃহৎ আনন্দৰ পৰিৱেশ সৃষ্টি হৈছে। কোনো কাজিয়া নাই, যেন মোৰ ঘৰখন হৈ পৰিছে স্বৰ্গ। সেইবাবেই আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ ছোৱালীৰ ভাল আচৰণৰ বাবে আমি এই দিনটো চাবলৈ পাইছোঁ। আমি বহুত ধন্য। আগতে তেওঁৰ পৰা আমাৰ কোনো আশা নাছিল, কিন্তু আপুনি বুজাই পঠিয়াই দিলে আৰু তাৰ স্বভাৱৰ পৰিৱৰ্তন ঘটিল। আজি সেই একেগৰাকী আদিত্যে মাতৃগৃহলৈ যোৱা বহু দূৰৰ কথা, আনকি ফোনত কথা পাতিবলৈও সময় নাই। তাই নিজৰ ঘৰখনত বহুত ব্যস্ত হৈ পৰিছে। বন্ধুসকল, যদি সকলো মাতৃয়ে নিজৰ ছোৱালীক এই কথা বুজায় আৰু তাই বুজি পায়, তেতিয়াহ'লে কোনো ঘৰতে কাজিয়া নহ'ব আৰু কোনো ঘৰ ভাঙি নাযায়।